দৰ্শকসকল, আপোনালোকে এই ভিডিঅ'টো চাই জানিব পাৰিব 50টি এটা শব্দত প্ৰকাশ কৰা। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো চাওঁ। ধান থোৱা ঘৰ ভঁৰাল, যি অনাই বনাই ঘূৰি ফুৰে যাযাবৰ। নাম নধৰাকৈ দিয়া গালি, গোৱাল গালি। দেউতাকৰ সখীয়েক তাৱৈ, তাৱৈৰ ঘৈণীয়েক আমৈ। যি আনৰ অধীন নহয় স্বাধীন, গৰু বন্ধা ঘৰ গোহালি। যি আনৰ অধীন পৰাধীন, ঘোঁৰা বন্ধা ঘৰ অস্তাবল। যি পথৰ পৰা বিচলিত পথভ্ৰষ্ট। যি কথাৰ অৰ্থ নাই, অৰ্থহীন নিৰৰ্থক। যি আনৰ ওপৰত নিৰ্ভৰ কৰে পৰনিৰ্ভৰশীল। যি নিজৰ ওপৰত নিৰ্ভৰ কৰে আত্মনিৰ্ভৰশীল। যাৰ অন্ত নাই অনন্ত, যাৰ আদি নাই অনাদি। যাক কল্পনা কৰিব নোৱাৰি কল্পনাতীত। যাৰ সীমা নাই অসীম, যাক বৰ্ণনা কৰিব নোৱাৰি অবৰ্ণনীয়। যাক বাৰণ কৰিব নোৱাৰি অনিবাৰ্য। যাক লংঘন কৰিব নোৱাৰি অলংঘ্য। যাক দেখা নাযায় অদৃশ্য। যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ। যাক সহজে পোৱা যায় সুলভ। যাৰ নাম নাই অনামী, যাৰ সীমা আছে অসীম। যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য। যাৰ ধাৰ আছে ধাৰুৱা। যি নিশাচৰে নিশাচৰ। যি কাৰো পক্ষত নাথাকে নিৰপেক্ষ। যি অলপতে শুনে সহাকনীয়া। যি সহ্য কৰিব পাৰে সহনশীল। যি মাছ মাংস নাখায় নিৰামিষাহাৰী। ভিক্ষা কৰে যি ভিক্ষাৰী। যি খুজি মাগি খায় মগনীয়া। যি আনৰ বস্তু বলেৰে নিয়ে ডকাইত। যি কথা জনা নাযায় অজ্ঞাত। একে মাকৰ সন্তান সহোদৰ, দুটা মাহৰ মাজৰ দিন দোমাহী। যিজনে নিয়মমতে খৰচ কৰে মিতব্যয়ী। যি সঁচা কথা কয় সত্যবাদী। যি মিছা কথা কয় মিছলীয়া। যি ঘৰত উপজে ঘৰ উপজা। যি বনত উপজে বনজ। যি নগৰত থাকে নগৰীয়া। যি গাঁৱত থাকে গাঁৱলীয়া। যি বিদেশত থাকে প্ৰবাসী। বিদেশৰ পৰা অহা লোক বিদেশী। যি ভয় নকৰে নিৰ্ভীক। আনৰ ভাল দেখিব নোৱাৰা, চকু চৰহা পৰশ্ৰী কাতৰ। একে গুৰুৰ শিষ্য হৰিভকত সতীৰ্থ। ধন্যবাদ।